বিটিচিক যিকোনো ত্যাগৰ বিনিময়ত ল'ম বুলি বিজেপিয়ে কোৱা কথাটো মই দুৰ্ভাগ্যজনক বুলিহে ভাবোঁ। কাৰণ বিটিচি বা বিটিআৰ সেইটো হ'ল সংগ্ৰামৰ পৰিণতি হিচাপে 6 শিডিউল ভাৰতৰ সংবিধানৰ 6 শিডিউল এমেণ্ড কৰি পেলাই দিয়া সেইটো যে ট্ৰাইবেলসকলক বড়োসকলক স্বশাসনৰ কাৰণে দিয়া এটা শাসন ব্যৱস্থা। তো স্বশাসনৰ কাৰণে যিটো ব্যৱস্থা কৰি দিছে সেইটো যদি আজি নেশ্যনেল পাৰ্টি এটাই যদি সেইটোত যিকোনো ত্যাগৰ বিনিময়ত ল'ম বুলি কয় তেনেহ'লে এইটোতো সংগ্ৰাম কৰাৰ কোনো অৰ্থই নাথাকিল। বহুত কিমান বছৰ সংগ্ৰাম কৰিলে, আজি 60-70 বছৰৰ আগৰ পৰাই বড়োসকলে নিজৰ ৰাজনৈতিক অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি আহিছে। তাৰপিছত এই ব্যৱস্থাটো পালে স্বশাসনৰ ব্যৱস্থা। কিন্তু যদি নেশ্যনেল পাৰ্টি এটাই যদি সেইটো দখল কৰে তেনেহ'লে স্বশাসনৰ ব্যৱস্থা মানে দিয়াৰ কোনো অৰ্থ নাথাকে বুলি মই ভাবোঁ। আমাৰ আদৰ্শ ছেপাৰেট ষ্টেটৰ বুলি নহয়, ইট ৱাজ ছ'চিয়েল অৰ্গেনাইজেশ্যন। বড়ো উইমেন জাষ্টিছ ফৰামৰ পলিটিকেল এজেণ্ডা নাছিল। আমি সহায় কৰিছোঁ সকলোকে, সংগ্ৰামৰত সংগঠনবিলাকৰ যি কাম কাজ তেওঁলোকত আমি সহায় কৰিছোঁ বা সেই সংগ্ৰাম কৰি থকা সময়ত যি হিউমেন ৰাইটছ ভায়লেট হৈছে, কি হৈছে বা মানুহক সচেতন কৰিব লাগে সেইখিনি কাম কৰিছোঁ। কিন্তু বড়ো উইমেন জাষ্টিছ ফৰাম হিচাপে আপুনি কোৱাৰ দৰে আমাৰ কোনো তেনেকৈ ছেপাৰেট ষ্টেট ডিমাণ্ডৰ তেনেকুৱা আমাৰ এজেণ্ডা নাছিল। আৰু পলিটিকেল পাৰ্টিটো সকলোৱে সোমাব পাৰে, কোনোবা আৰ্টিষ্টো যায়, কোনোবা এক্ট্ৰেছো যায়, কোনোবা ছ'চিয়েল এক্টিভিষ্টো যাব পাৰে। তো সকলোৱে ৰাইজক প্ৰত্যক্ষভাৱে সেৱা কৰিবৰ কাৰণে যোৱাৰ অধিকাৰ সকলোৰে আছে। এতিয়া আমি বিভিন্ন ঠাইত এনেকুৱা সৰু সৰুকৈ প্ৰাইমাৰী লেভেলত মিটিংবিলাক কৰি আছোঁ। আমি য'তেই গৈছোঁ সকলোতে আমি মানুহৰ যি উৎসাহ দেখিছোঁ সম্পূৰ্ণৰূপে, আৰু সকলো ৰাইজ আছে, কেৱল আমাৰ মানুহেই নহয়। এতিয়া 15 বছৰ ধৰি তেওঁলোকে যিখিনি মানুহক লৈ কাম কৰি আছে, মইতো সৌসিদিনাখন সোমাইছোঁ, কিন্তু তেওঁলোকৰ যি স্থিতি আছে গ্ৰাছৰুট লেভেলত সঁচাকৈ সেইটো বৰ মানে শক্তিশালী। আৰু কেৱল মানে শক্তিশালী স্থিতিৰ কাৰণেই নহয়, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকলক লৈ যোৱা 15টা বছৰৰ কাম কৰাৰ যি আদৰ্শ সেইটো সকলোৱে জানে। ডেফিনেটলি পুনৰবাৰ চৰকাৰ গঠন কৰিব। BPF হিচাপে তেওঁলোক যিহেতু BTC চুক্তিকাৰী, যিসকল BPFত আছিলে, যিসকল মানে চুক্তিত আছিল BPFৰ এতিয়া থকা, তেওঁলোকে যিহেতু সেই চুক্তিত যিখিনি সীমা লৈ পেলাই চুক্তিটো কৰিছিলে সেইখিনি কৰ্তন কৰাটো ডেফিনেটলি ভাল নাপাব, সেইটো স্বাভাৱিক। আৰু বৰ্ডাৰ এৰিয়াবিলাকত যিবিলাক গাঁও আছে সেই গাঁওবিলাক কৰ্তন কৰিবলৈ যাওঁতে বা অন্তৰ্ভুক্ত কৰিবলৈ যাওঁতে বেমেজালি এটা সৃষ্টি হ'ব পাৰে, আৰু সেইটোৱে আমাৰ সমাজত আকৌ নতুনকৈ কিবা মানে এটা বেয়া পৰিৱেশ এটা আনিব পাৰে, সেইটো আশংকাটো চবৰে আছে। গতিকে এনেকুৱা নহওক আমি সেইটো আশা কৰোঁ। আৰু মই ভাবোঁ আচলতে বহুতেই যাব নিবিচাৰিব, আৰু আমি ইমান দিনে একেলগে আছিলোঁ, সেইটো যিহেতু অসমৰ বাহিৰত নহয়েই, বহুত ক্ষেত্ৰত ওচৰতে বহুত কাম হয়। গতিকে সৰু এটা ঠাইত বেছিকৈ কাম কৰা যায়, মানুহক সোনকালে লগ পায়, ওচৰতে মানে ছেক্ৰেটেৰিয়েটত যাব পাৰে, সেইবিলাক সুবিধা চাই পেলাই মই ভাবোঁ বহুতেই ওলাই নাযাব। কিন্তু সঁচাকৈয়ে কৰ্তন আৰু অন্তৰ্ভুক্ত হ'লে বেমেজালি কিছু হ'ব, সেইটো সত্য। পলিটিকেল পাৰ্টিবিলাকৰ কেতিয়াবা আমি চৰিত্ৰটো স্পেচিয়েলি নেশ্যনেল পাৰ্টিবিলাক তেনেকুৱা কৰা যায়, মানে সদায় এজনৰ লগতে মানে বন্ধুত্বটো নাৰাখে, কিবা বিভিন্ন ধৰণৰ বিভিন্ন সময়ত হিচাপ নিকাচ কৰি কাৰোবাৰ লগত ভাল সময়ত থাকিব, বেয়া সময়ত এৰি দিব, নিজৰ যেতিয়া ভাল সময় হয় তেতিয়া কাৰোবাক এৰি দিয়ে, সেইবিলাক চলে। কিন্তু সেইটো তাৰমানে এনেই তেনেকুৱা কৰাটো আচলতে আমি নিবিচাৰোঁ, বা সেইটো দুৰ্ভাগ্যজনক আৰু তেনেকুৱা কৰাটো। যদিও পলিটিক্স হয় তথাপিও তেওঁলোকৰ বেয়া সময়তো BPF আছে। এতিয়া যদি সেইটো ভাবিছে তেনেহ'লে সেইটো দুখজনক কথা। নামানো বুলি কথা নহয় বা ইমপ্লিমেণ্ট নকৰোঁ বুলি কোৱাৰ কথা নাই, কিন্তু কম্পেয়াৰ কৰিছে যে BTC চুক্তিত কিখিনি আছিলে আৰু BTR চুক্তিত কিখিনি আছে, সেইটো যদি কম্পেয়াৰ কৰিছে। এতিয়া আচল কথাটো হ'ল এই চুক্তিটো কৰাৰ আগত যদি সকলোকে বিশ্বাসত লৈ এবাৰ যদি আলোচনা হোৱা হ'লে
বড়োসকলৰ বিভিন্ন চিভিল ছ'চাইটিছকো যদি এবাৰ সেই মেমৰেণ্ডামটোত কি আছে, কি 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 দাবীৰ ওপৰত চহী হ'বলৈ গৈ আছে, এগ্ৰিমেণ্ট হ'বলৈ গৈ আছে, সেই কথাটো যদি চিভিল ছ'চাইটিছ বা বড়োৰ বিভিন্ন দল সংগঠনৰ লগত যদি কথা এবাৰ পাতি লোৱা হ'লে এইবিলাক ক্ৰিটিচিজমৰ প্ৰশ্নই নাহিলহেঁতেন। আজি দুদিনৰ আগত আকৌ বড়োলেণ্ড ছেপাৰেট ষ্টেট ডিমাণ্ড কৰা এটা সংগঠন জন্ম দিছে। কি কাৰণত হৈছে? কোনোবাই আজি এইটো ভাল নাপাওঁ, এইটো ভাল হোৱা নাই বুলি ক'বলৈ সুবিধা কিয় পাইছে? কোৱাটোৰ আগত আমি মই এইটোহে ডাঙৰ কথা বুলি ভাবোঁ যে এইটো যদি কম্প্ৰিহেনচিভ ফাইনেল এগ্ৰিমেণ্ট হয় তেনেহ'লে সকলো বড়োৰ চিভিল ছ'চাইটি এবাৰ, আনকি আন দল সংগঠনবিলাককো এবাৰ দেখুৱাই আলোচনা কৰি লৈ পেলাই এইটো ফাইনেল এণ্ড কম্প্ৰিহেনচিভ চুক্তি কৰিব পাৰিলেহেঁতেন। ভেৰগাঁও ব্লক কমিটি BPF দলৰ সৌজন্যত আৰু লগতে আমাৰ পশ্চিমপুতলা প্ৰাইমাৰীৰ উদ্যোগত আমি ইয়াত মানে কৰ্মী সভা পাতিছিলোঁ। ইয়াত অধিক সংখ্যক মানে আমাৰ সমৰ্থকসকলে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু আমাৰ কেন্দ্ৰীয় কমিটিৰ মুখ্য অতিথি হিচাপে অন্যতম সম্পাদিকা ডক্টৰ অঞ্জলি দৈমাৰী ডাঙৰীয়াই ইয়াত আহিছিল আৰু তেখেতৰ ৰখাল ভাষণেৰে ইয়াত মানে শুভাকাংক্ষী আমাৰ BPF দলৰ যিসকল নেতৃবৰ্গ আছিল আৰু লগতে ৰাইজ আছিলে তেখেতসকলে যথেষ্ট উৎফুল্লিত হৈছে। আৰু ইয়াৰ পৰাই আমি গম পোৱা গৈ আছে যে আহি থকা নিৰ্বাচন আমি সঁচাকৈ বিপুল বলত আমাৰ মূৰ সমষ্টিৰ প্ৰায় বিপুল ভোটত আৰু বিপুল ভোটৰ ব্যৱধানত আমি জয়যুক্ত হ'ম, তাকে আশা ৰাখিব পাৰোঁ। গতিকে আশা কৰিছোঁ যে ইয়াত যিসকল মানে আমাৰ কৰ্মকৰ্তাৰ পৰা আদি কৰি লৈ পেলাই সমৰ্থকসকলে অংশগ্ৰহণ যেনেকৈ কৰিছে তেনেকৈ আমাৰ ৰিজাল্টটো আগন্তুক সময়ত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ আমাৰ 40টা সমষ্টিৰ প্ৰায় নাই বুলি আমি 25টা বা 26টা 27টা তেনেকৈ চিট লাভ কৰি পেলাই এবাৰৰ 14বাৰৰ কাৰণে আমাৰ মাননীয় মানে BTCৰ প্ৰধান আকৰাম অমিলাৰীৰ নেতৃত্বত BPF দলৰ সভাপতি তেখেতৰ নেতৃত্বতে আমি আকৌ 14বাৰৰ কাৰণে চৰকাৰ বনাবৰ কাৰণে আমি সক্ষম হ'ম। আৰু আশা কৰিছোঁ যদি আমি বিগত সময়বিলাকত এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ শাসনত আহিব পাৰিছোঁ, এইকাৰণে আহিব পাৰিছোঁ যে ৰাইজৰ আস্থা আমি লাভ কৰিব পাৰিছোঁ। এবাৰো আমি 14বাৰৰ কাৰণে একেইটাই এই মূল মন্ত্ৰটো লৈ পেলাই আমি 14বাৰৰ কাৰণে চৰকাৰ গঠন কৰাৰ কাৰণে আমি এতিয়া সম্ভৱ হৈছে। আৰু আশা কৰিছোঁ মাননীয় সভাপতি ডাঙৰীয়াৰ নেতৃত্বতে ভাষা ভাষী বা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে তেখেতসকলৰ যিখিনি আধৰুৱা মানে সমস্যা আছে সমাধান কৰিবলগীয়া এইবিলাকক সমাধান কৰিবৰ কাৰণে চৰকাৰ বনোৱাৰ ক্ষেত্ৰত চৰকাৰ বনোৱাৰ পিছত আমি সক্ষম হ'ম, এইখিনিকে আমি আশা ৰাখিছোঁ।